বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই দৰ্জাত দিয়া ঊলৰ পটিৰ ডিজাইন এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই খুবেই ভাল পাব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পোনপ্ৰথমে চাব পাৰে। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এনেদৰে ল'ব, গাঁঠিটোৰে আৰম্ভ কৰিব। তাৰপিছত চেন কাটিব ছবাৰ। দেখিছেনে? ছবাৰ। এতিয়া এই ৰাউণ্ডটো বনাব। এনেকৈ কোৰচা ডবল কোৰচা আনভাগত গাঁঠিব। 2 3 4 5 6 7 8 দেখিছেনে? 8 বাৰ হ'ল। এইখিনিতে 3 বাৰ চেন গাঁঠিব। আকৌ 2 বাৰ চেন গাঁঠিব এনেকৈ। এক 2 3 1 2 3 4 5 6 7 আৰু এবাৰ 8। দেখিছেনে কিমান ধুনীয়া হৈছে? এতিয়া এইখিনিতে 5 বাৰ চেন কাটি ল'ব। তিনিবাৰ দিব, 3 ৰাউণ্ড। এইটো ডবল কুৰচিয়া। প্ৰতিটো ঘৰতে 9টা ঘৰ হৈছে নহয়, প্ৰতিটো ঘৰতে 3 বাৰ ডবল কুৰচিয়া কৰিব। দুই 3 4
ডানফাৰ এনেকৈ গাঁঠি ল'ব। লৈ এইখিনিতে ছবাৰ চেন গাঁঠিব। 1 2 4 5 6 যিহেতু পোনে পোনে দুবাৰ তেনেকৈ গাঁঠি দিব। 3বাৰ চেন গাঁঠিব। তাৰপাছত সেইডালৰ পোনে পোনে এনেকৈ প্ৰতিবাৰতে গাঁঠি নিব। এক 2 3 4 5 6 7 ইয়াত চিম্পুল কৰিছে 5 বাৰকৈ গুঠি নিব। দেখিছেনে এটা হৈ গ'ল। এতিয়া ইয়াতে চেন গাঁঠি ল'ব 3 4 5 6।
1 2 3 4 5 6 7 8 1 2 3 1 2 3 4 5 6 7 8 মই এনেদৰে দুটা ফুল গাঁঠিলোঁ। গাঁঠি মই আৰু 12টা ফুল এনেকৈ গাঁঠি ল'ম। আপোনালোকে নিজৰ দৰ্জাখন কিমান ডাঙৰ সেই অনুসৰি গাঁঠি ল'ব। এতিয়া মই টোটেল 14টা ফুল গাঁঠি ল'লোঁ। দেখিছেনে কিমান সুন্দৰ হৈছে। এয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো সুস্থ থাকক।